নমস্কাৰ বন্ধুসকল। আজি 8 ছেপ্টেম্বৰ সুধাকণ্ঠ দিৱস। বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ আজিৰ এই পবিত্ৰ জন্মদিনটোত তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আনবাৰৰ দৰে এইবাৰো বৃহত্তৰ চুঙে সন্মিলিত মহিলা মঞ্চই সুধাকণ্ঠ দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছে আৰু সুধাকণ্ঠ দিৱসৰ লগত সংগতি ৰাখি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত মাতৰ লগতে মহিলাসকলৰ মাজত এলানি দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছে আৰু আমি সৃজনম সাংস্কৃতিক গোষ্ঠীয়ে প্ৰথমবাৰৰ বাবে দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে দুই এটাকৈ দল আহিবলৈ আৰম্ভ কৰিছে। খন্তেক পিছতে অনুষ্ঠান আৰম্ভ হ'ব। যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই প্ৰথমেই আমাৰ আমন্ত্ৰিত অতিথিসকলক আপোনাসমৰ সন্মুখত পৰিচয় কৰাই দিব খুজিছোঁ। উদ্বোধক সুমিত্ৰা চুতীয়া আৰু বিচাৰকদ্বয় ৰূপম বৰা আৰু মিণ্টু বৰদলৈদেৱক বৃহত্তৰ চুঙি সন্মিলিত মহিলা মঞ্চই আদৰণি জনায়। যাওঁদিৰি নাহিকেও পাওঁ তুহাৰি চৰণকো ৰেণু শতকোটি বাৰেক গঢ়ু প্ৰণাম বাৰেক গঢ়ু। এয়া মঞ্চত আমাৰ সৃজনম সাংস্কৃতিক গোষ্ঠী। আচলতে আমাৰ নাম আছিলে 5 নম্বৰত, কিন্তু দুৰ্ভাগ্যক্ৰমে আমাৰ 1 নম্বৰতে নাম এনাউন্স কৰা হ'ল আৰু আমি খুব ততাতৈয়াকৈ মঞ্চলৈ উঠিব লগা হ'ল। চাওঁচোন আহক আমিনো কি গালোঁ।
আপোনাৰ অনুভৱটো কোৱা গাই কেনেকুৱা লাগিলে কোৱা মজা কেনেকুৱা মজা দিয়ে আপোনাৰ অনুভৱটো কওকচোন মোৰ অকণমান ভয় লাগিলে আপুনি চাই কেনেকুৱা পাইছে মই শুনাত ভালেই পালোঁ আপোনালোকৰতো শেষৰ মানে অকণমান গাটো বাচিকৈ উঠিলে বাৰু তাৰপাছত আৰু বিশেষ ক'বলগীয়া একো নাই যাতে আমাৰ দৃষ্টিয়ে নাচাই নহয় খালি আপুনি ঠগি দিলে সেইটোৱে বেয়া লাগিলে সেইটো কথা বাৰে বাৰে ৰিপিট কৰি নাথাকিব দেই কেনেকুৱা লাগিলে তোমাৰ কোৱাচোন অনুভৱটো গাই বহুত ভাল লাগিলে প্ৰথম অভিজ্ঞতা ভাল লাগিলে নতুন নতুন গ্ৰুপৰ পৰা নতুন নতুন নিয়ম শিকিবলৈ পালোঁ ভাল লাগিলে ধন্যবাদ
ঘৰত চবে যদি পায় ইতিমধ্যে বহুত আন্ধাৰ হৈ আহিছে। এইটো দলৰ পিছত আৰু দুটা দল গাবলৈ আছেই। আজিৰ প্ৰতিযোগিতাখনত মুঠ 22টা দলে অংশগ্ৰহণ কৰিছে। প্ৰতিটো দলেই আচলতে খুব সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু প্ৰতিযোগিতাখন যথেষ্ট উন্নত মানদণ্ডৰ হৈছে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।